মোৰ বহুত বেছি ভাল লাগিছে মোৰ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আজি বহুত নম্বৰত অহা নাই দেই এইবাৰ মই সোনকালে আহিছোঁ কওঁতে মানে এইটো মানে বেছি মুখস্থ হৈ গৈছে আজি আচলতে মই কিবা এটা দেখাম আপোনালোকক কিবা এটা দেখাম মানে মই এটা নকৰা কাম কৰিবলৈ গৈ আছোঁ যোনটো মই কেতিয়াও ভবা নাছিলোঁ যে মই কৰিম আচলতে আজি মই কৰিব গৈ আছোঁ নেইল এক্সটেনশ্যন সেইটো মই কেতিয়াও ভবাই নাছিলোঁ আচলতে মোৰ ইচ্ছা আছিলে কৰিবলৈ কিন্তু নাজানো কেতিয়াও এনেকুৱা হোৱা আছে যে কৰিমেই আজি কৰোঁ বা কালি কৰোঁ বাট ছাডেনলি বহুত আচলতে আৰু মোৰ সদায় ছাডেনলি হয় বস্তুবোৰ ইচ্ছাবোৰ আৰু আপোনালোকক গোটেই প্ৰচেছটো দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি হয় অলপমান মানে মই ৰিভিউজবোৰ চাইছিলোঁ তেতিয়া কৈছে আৰু চবেই কয় যে অকণমান পেইন হয় অকণমান এনেকুৱা লাগিছে কি সঁচাকৈ বহুত পেইন হয় নেকি কিন্তু আকৌ ভাবিলোঁ যে নাই কৰিম যদি বেয়া লাগে আৰু নকৰোঁ আৰু যদি ভাল লাগে আকৌ কৰিম মই আচলতে মোৰ এনেকুৱা মানুহ মই মানে মোৰ কেতিয়াও নেইলছ মানে মই দীঘলকৈ ৰখা মানুহ নহয়ে মোৰ সদায় নেইলছ এইটো চাওক ইমানটোৱে দেখা পাব সদায় এইটোৱে মানে মোৰ চবতকৈ দীঘল লেন্থ আৰু কিন্তু নেইল এক্সটেনশ্যন হ'লে অকণমানটো দীঘল হ'ব ভাবিলোঁ কৰি চাওঁ আপোনালোকক ফাইনেল মানে কৰি হোৱাৰ পিছত মই দেখাব চেষ্টা কৰিম নাজানো কি হয় এক্সাইটেড হৈ আছোঁ অকণমান
মোৰ বহুত বেছি ভাল লাগিছে মোৰ ফাইনেলি আহি পালোহি বহুত ঘণ্টা মানে গোটেই প্ৰচেছটোত লাগিছিলে 2 hours 15 minutes লাগিছে আৰু মই নাজানো আপোনালোকক কিমান দেখাব পাৰিছোঁ কিমান দেখাব পৰা নাই কাৰণ মই নিজে কৰি আছিলোঁ ভিডিঅ' আৰু এখন হাত যেতিয়া কৰি থাকে ইখন হাত দি মই ভিডিঅ' কৰি আছোঁ সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে দেখুৱাত অকণমান মাজে মাজে এটা দুটা ষ্টেপমান মিছ হৈছিলে আই হোপ আপোনালোকে বুজি পাইছে সেইটো বস্তু কাৰণ মই যিহেতু নিজে ভিডিঅ' কৰি আছোঁ আৰু অভাৰঅল ভাল লাগিছে বহুত বেছি ভাল লাগিছে এয়া চাব পাৰে মই যিহেতু মোৰ চাগে কেমেৰাত ইমান ভালকৈ দেখা পাইছে মই নাজানো আৰু বাকী ভাল এক্সপিৰিয়েঞ্চ ভাবিছিলোঁ ব'ৰ হ'ম কিন্তু নাই চাই ভালে লাগি আছিলে কিন্তু কি হ'ল মোৰ অকণমান এইখন হাতৰ এইটো আঙুলিৰ মানে অকণমান স্কিন মানে কি ক'ম এইটোক ইয়াতে মানে অকণমান কৰিব লাগে ন মানে এনেকুৱা কৰিব লাগে তো মোৰ অকণমান বেকা হয় তো সেই বেকাৰ কাৰণে মানে অকণমান যেতিয়া শ্বেপটো মিলাই আছিলে তেতিয়া কি হ'ল অকণমান যে স্কিনটো চেঞ্চিটিভ কাৰণে অকণমান জাষ্ট কাট এটা আহি গ'ল আৰু তো সেইটো কাৰণে অকণমান মাজতে জ্বলিছিলে বাকী একো পেইন হোৱা নাই মানে একো সেনেকুৱা ভয় লগাকৈ নকৰোঁ আৰু নেক্সট টাইম সেনেকুৱা একো হোৱা নাই বহুত ভাল লাগিছে আকৌ কেতিয়াবা যদি কিবা ভাল স্পেচিয়েল অকেশ্যন হয় তেতিয়া কৰিম অবভিয়াছলি আৰু বৰ্তমান এইখিনি আৰু ভাল লাগিছে আৰু কিমান দিন থাকে এনেইতো 1 month মান থাকিব লাগে মানে নেইলছ দীঘল হোৱাৰ ওপৰত কথা হয় 1 month মান থাকিব লাগে কিন্তু মোৰ মই বেছি হেৰিকে কৰা নাই বেছি আৰ্ট কৰা নাই কাৰণ যিহেতু ৰেগুলাৰ ডেইলি ইউজৰ কাৰণে মই কৰাইছোঁ আৰু চিম্পলকৈ কৰাইছোঁ একদম চিম্পলকৈ কৰাইছোঁ গ্লিটাৰ্ছ অকণমান গ্লিটাৰী টাইপৰ কৰিছোঁ নিউড কালাৰ আৰু সেই আৰু একদম লাইট কালাৰত আৰু এইখিনি আৰু বাকী যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সেই আৰু কিপ ছাপৰ্টিং বাই আই লাভ ইউ